যা আইতা আহিলে নহয় মই যে সঁচাকে বহুত ধুনীয়া হৈছে বিট দিয়া সব ধুনীয়া মই এটাই এজনী পিছত আহি ৰৈছে তই ধুনীয়া বহুত ধুনীয়া হৈ আছ क्या देखता है तुम मोबाइल देखता है तुम्हारा फोटो देखता है और की देखता है राती फोटो मानुष देखता है फोटोत मानुष देखता है तो আকৌ ৰাতিটো যে মাৰ লগত কেনেকৈ পাৰ হয় অকণ মানুহ নোহোৱে এনেকুৱা কিবা কিবি কথা কৈ থাকে কেতিয়াবাতো সংগতিবিহীন কিছুমান কথা কয় মই হোৱাব নোৱাৰিলোঁ অৱশেষত দাদা উঠি আহিলে তাৰপাছতে সি যে কিমান প্ৰাৰ্থনা গাইছে ঘোষা গাইছে হাতখন মালিচ কৰি দিছে মূৰ মালিচ কৰি দিছে মুঠতে তেনেকৈ থাকি থাকি প্ৰায় 4:20 মানত মা টোপনি গৈছে তাৰপিছত ময়ো অকণমান শুবলৈ গ'লোঁ আৰু দাদায়ো শুবলৈ গ'ল পিছত সোনকণে আহি পেলাই সেই সময়খিনি ৰখীয়া হৈ দিলে আমাৰ ৰাতি দিন কি ক'ব আৰু সকলো সমান নিচিনা হৈছে আৰু এনেকৈ দিনবোৰ পাৰ হৈ গৈ আছে গুড মৰ্ণিং সকলোকে মা হাৰ পাইছে আৰু মাক এতিয়া ব্ৰাছ কৰাবলৈ লৈছোঁ আমাৰ মাৰ কাৰণে বেবী ব্ৰাছ গুড মৰ্ণিং কৈ দিয়া মা গুড মৰ্ণিং কি গুড মৰ্ণিং ৰাতিপুৱা যে কয় গুড মৰ্ণিং এনেকৈ অঁ সেই আকৌ এতিয়া মায়ে ব্ৰাছ কৰিব তাৰপাছতে মায়ে খাব চাহ নমা বিচনাৰ পৰা যদি মাক আমি বহুৱাবলৈ লওঁ মানে শুই থকাৰ পৰা নহ'ব বুলি কয় সোনকণে তুলি দিলেহে হয় তো সোনকণে আহি তুলিলে আৰু খুব ভাল লাগিছে মায়ে আজি নিজে ব্ৰাছ কৰিলে চব ঠিক ঠাক কৰি দিয়াৰ পাছত এতিয়া মাৰ কাৰণে আনিছোঁ ভাত আৰু এয়া বনাইছে সোনকণে কাচকল আৰু শিঙি মাছৰ জোল এতিয়া মাক খুৱাই দিম ন মা খুৱাই দিম নে আজি তুমি ব্ৰাছ নিজে কৰিলা নে নিজে খাবা নেকি খাবা অঁ নিজে খাম বোলে ৰ'বা দেই মই সানি দিওঁ চকলেট এটা আনিবলৈ কওঁ কিবা আনিব লাগিব নি কৈছে নহ'লে নাল লগা মৰ্টন এটাকে আনিবা বুলি মা গা বেয়া হোৱা অলপ দিনৰ আগতে আমাৰ দাদাই কিবা গধুৰ বস্তু এটা দাঙিছিলে তেতিয়া বুকুত অকণমান বিষ এটা লাগিছিলে ইমান দিনে সি নকলে এইকেইদিন আকৌ বিষটো বেছি হৈছে আজি সেইকাৰণে বুমনি ওলাইছে যায় আৰু সিহঁতি দেখুৱাই আনিবি এতিয়া সোনকণে মই আজি সোনকণ নহালৈকে আজি তুমিও মই আৰু আমাৰ বৌজনীয়ে মানে চব ৰান্ধি বাঢ়ি চব কৰি দিব কিন্তু ওচৰত বাকীবোৰ কৰি দিব তেওঁ নোৱাৰে খাই খাই ধুনীয়াকৈ শক্তি হৈ যাব আৰু হৈ গ'ল যোৱা ৰিপৰ্ট চিপৰ্ট ওলাওঁতে যদি দেৰি হয় তেতিয়া যে আহোঁতে দেৰি হ'ব তেতিয়া আজি মাক গা ধোৱাটো কি হ'ব পাবাহি তেতিয়া আমি সোনকালে মই নকৰোঁ অকলে মই ফোন কৰি দিম যদি হেৰি হয় তেতিয়া তাৰমানে আজি মাক গা ধুৱাম বুলি ভাবিছিলোঁ প্ৰগ্ৰেমটো খালি অকণমান বেলেগ হৈ গৈছে আৰু লোৱা মা মাক খুৱাই বৈ আজৰি হৈ এতিয়া সেয়া ধুৱাই পখলাই ঔষধ পাতি খুৱাই শুৱাই দিলোঁ আকৌ ধুনীয়াকৈ হৈছে আৰু মাক মানে কাষতে আজিকালি এনেকৈ কিবা এটা এনেকৈ দি থৈ দিওঁ নহ'লে পটককৈ কালি ৰাতিও এনেকৈ উঠিবলৈ বিচাৰিছে এনেকুৱা ভয় খালোঁ নহয় একদম কেনেকৈ যে মই মানে গৈ পেলাই তেওঁক ধৰিছোঁগৈ ইমান বেছি ভয় খাই গ'লোঁ কুকুৰকেইটা খুব ভুকি আছে শুনিছে নাই জানো আপোনালোকে অলপতে খুব ভুকে আৰু এতিয়া মই খালোঁ এয়া কাজু আৰু আলমণ্ড ঘৰৰ পৰা লৈ আহিছিলোঁ বৌয়ে বাৰে বাৰে চিঞৰি আছে বোলে ভাত খাহি মানে তেওঁ এনেকুৱা ভাতকেইটা খালে মানেহে মানে খোৱা নিচিনা বুলি ভাবে নহ'লে যেন একো খোৱাই নাই এতিয়া এইবোৰ খাইছোঁ বুলি ক'লে মানে যে ক'ব নহয় এইটোনো বস্তু হ'লনে এইটোনো পেট ভৰেনে মানে ভাতকেইটা খালেহে হয় তথাপিতো সোনকণেও সোনকালে ভাত নাখায় সোনকণে মই এতিয়া খালোঁ আলমণ্ড কাজু আৰু জাহাজী কল লৈ আহিছিলোঁ জাহাজী কল খালোঁ আজি আমাৰ মাৰ খবৰ ল'বলৈ আহিলে খুৰী আৰু মোৰ দদাইদেউ ছোৱালী দুজনী আৰু জোঁৱাই এজনী হৈছে বিবি সেইজনী জুলি আৰু মোৰ ঘৰত মতা নাম হৈছে বুলি মানে আমাৰ নামকেইটা বৰ মিলাই ৰাখিলে কোন আহিছে চোৱাচোন মা অ' খুৰী আপুনি অকণমান পিছলৈ গৈ দিয়ক তেতিয়া দেখিব নহয় ইফালে গৈ দিয়ক তেতিয়া অঁ মুখখন চোৱাচোন তুমি কোন মা মা কোন আহিছে চোৱাচোন আমাৰ খুৰীজনী নহয় নি সেইজনী জুলি তুমি এদিনা জুলি কথা কৈ আছিলা এইজনী বিবি এইফালে জোঁৱাই চোৱাচোন অঁ পাইছোঁ বুলি কৈছে লৈ ল'ব মানে ঠাণ্ডা হ'লেই হ'ব খুৰীয়ে খাবই পাৰিব ৰ'ব এটা দিছোঁ জুলি
সঁচাকৈ হয় ময়ো ভাবিছোঁ আকৌ কথাটো মাজতে এদিন আমি ভাবিছিলোঁ তহঁতৰ ঘৰলৈ যাম নেকি বুলি কিন্তু সময়বোৰ জানিছই নহয় কেনেকুৱাকৈ যায়গৈ আৰু স্কুল একেবাৰে ছুটি নোপোৱা হ'লো নাই সেইটো কথা হয় আকৌ খাই ল চাহখন খাই লচোন বিবি চাহ খাই ল ঠাণ্ডা হ'ব এতিয়া নহ'লে সোনকণে অলপ আগতে খালে দুইটা একেলগতে খালে আকৌ লগত থাকিবলৈ মানুহ নাইকিয়া নিচিনা হৈ যায় যে এতিয়া ভালেই হৈছে আলহী অতিথিও আহিছে কথা পাতি থাকোঁতে মই ভাত খাই লওঁ খুৰীহঁতে যাবলৈ ওলালে আমাৰ খুৰী আৰু মা যে একদম প্ৰায় একে নিচিনা দুয়োগৰাকীয়ে বৰ লগ সংগ লৈ থাকে এতিয়াহে এগৰাকী অসুখীয়া খুৰীও অকণমান কিবা কিবি হৈ আছে ডাক্তৰক দেখুৱাই ল'বগৈ দেই সোনকালে ৰবি এজনী খুৰী ভাগৰ দাই খুৰী ভাগৰ সৰু ছোৱালী সৰু জীয়েক সেই জুলিহাত আছে এখন নুখোলাকৈ দিয়ক ক'ৰবাত নুখোলাকৈ গুচি আহিছোঁ জোঁৱাই এইফালে হৰ্ণ মাৰি আছে এইফালে ট্ৰেফিক আছে নহয় এনেকৈ কৰিছে নহয় যাব লাগে জুলি কোনজনী কেনেকুৱা ৰাইজে কমেণ্টটো কৰিব সেইকাৰণে দেখুৱাইছোঁ তই যে সঁচাকৈ বহুত ধুনীয়া হৈছে ধুনীয়া পিছত আহি ৰৈছে তই ধুনীয়া বহুত ধুনীয়া হৈ আছ আমাৰ কোঁৱৰ ঘৰ মানুহবোৰ ধুনীয়াই বাৰু কিনো হৈছে এইটো কি হ'ল তই ধুনীয়া তোৰ ধুনীয়া নহয় তই কিমান ধুনীয়া চাচোন কিমান ধুনীয়া এজনী ধুনীয়া হয় নাই তাইক ভনীয়েকবোৰ এনেকৈ যেতিয়া লগ পোৱা হয় বৰ ভাল লাগে খালি অসুখৰ সময়ত লগ পালোঁ আৰু সেইকাৰণে চাহ খাই সিহঁতি ওলাইছে ঘৰত ভাত খাই যাবি চাগে আমাৰ মানে দাইদেউহঁতৰ ঘৰটো অৰিজিনেল যিডোখৰ জেগা আমাৰ তাত আছে আমাৰ দেউতাই এইখিনিলৈ উঠি অহা সেইকাৰণে অকণমান দূৰ হয় আৰু আলহী পঠিয়াই ল'লোঁ পঠিয়াই লৈ ময়ো আহিছোঁ আমাৰ সন্মুখৰ এই মানুহ ঘৰলৈ এয়া ককাইদেউ বৌহঁতৰ ঘৰ হয় মানে গাঁৱৰ আৰু এইটো আমাৰ ঘৰ দেখিছে একদম হাইফালে তিনিআলিটো সেইফালৰ পৰা আহি প্ৰথম আমাৰ ঘৰটোৱে পায় আৰু এইফালে এই ককাইদেউহঁতৰ ঘৰটো আগতে আমি একেলগতে ইহঁতবোৰৰ লগত একেলগতে খেলি ধূলি এনেকৈয়ে ডাঙৰ হোৱা এতিয়া ইমান দিনৰ মূৰত নিজৰ আপোন গাঁওখনলৈ আহিবলৈ পাওঁ আপোন মানুহবোৰক লগ পাবলৈ পাওঁ তেনেকুৱাই হয় আৰু ককাইদেউ বোলে গাটো বেয়া সেইকাৰণে অকণমান চাই থৈ আহোঁ ককাইদেউ মই কালি আহিলোঁ মানে অহা যোৱা এনেও কৰিয়ে আছোঁ খালি থাকিবলৈ বুলি কালি আহিলোঁ মাজতে আকৌ স্কুলো খোলা আছিলে যে গ'লোগৈ আপোনাৰ গাটো কেনেকুৱা হয় নেকি মুহূৰ্ততে বেয়া অঁ ৰ'দটো থাকোঁতেই ধুলেহে হয় আকৌ মই আকৌ আপোনাকে মাত খাই দিওঁ বুলি আহিলোঁ মাৰ লগতে ব্যস্ত হৈ আছোঁ যে ওলায়ো আহিব পৰা নাই কোঁৱৰ ঘৰ মানুহ হয় পায় ময়ো বহুত দিনৰ মূৰত লগ পাইছোঁ ভাল ন কেতিয়া আহিলে হ'ব আহক নহয় গাড়ীখন মানে দেখিছোঁ এইফালেদি আৰু বিভিন্নজনৰ গাড়ী আহে ন কেলেনো ভাবিছোঁ বাৰু আৰু জুলিহঁত আহিছিলে সিহঁতক আগবঢ়াই পঠিয়াই মুকুতাকাইদেউ খবৰ ল'বলৈ গ'লোঁ ককাইদেউ খবৰ লৈ আহিছোঁ আকৌ বৌহঁতক পাইছোঁ আৰু আমাৰ ককাইদেউ বৌহঁত ভতিজাহঁত থাকে মৰাণত কি কয় সেইডোখৰ বৰদবা ন মোক বহুতে আকৌ পটককৈ সুধিব নহয় সেইকাৰণে ভিডিঅ'টোতে কৈ দিছা কোন ঠাই এনেকৈ ক'ব কাকনো কৈছোঁ বৌ মোৰ বহুত অনুৰাগী আছে নহয় তেওঁলোকক কৈছোঁ বলক এইকেইটা কিবা কিবি আনিছে ধৰকচোন ঠাণ্ডাতে ল'ব আকৌ ভাল লাগিব ন বৌজনীয়ে নিজে বৈ আনিছে ইমান ধুনীয়া লাগিছে মা বৰ ধুনু লাগিছে কিমান মৰম কৰিছে বৌ আপুনি সেইডোখৰতে বহি পেলাই এফালে চাই দিয়কচোন ফটো একপিকে তুলি দিওঁ মা এফালে চোৱা বৌ এফালে চাওক ধুনীয়া এনেকৈ মানে অকণমান চাফ চিকুণ কৰি দিয়াৰ পিছত তেওঁ আকৌ আৰাম লাগে নহয় আকৌ শুব এতিয়া অকণমান টোপনি আকৌ লাগিছে নি মা লাগিছে অকণমান শুই দিয়া চাহ খোৱালোঁ ছাপ্লিমেণ্ট খোৱালোঁ পিঠা খোৱালোঁ খুৱাই বোৱাই ধুৱাই পখলাই ধুনীয়াজনী হ'ল এতিয়া আজি আমাৰ ঘৰত একদম কোঁৱৰ ঘৰ মানুহে ভৰ্তি বোলো আমাৰ পুৰণা ঘৰ আছে বেলেগ এখন গাঁৱত আমাৰ ঘৰ আছে বেলেগ এখন গাঁৱত সেইকাৰণে চব আজি মানে একদম এমূৰৰ পৰা আহি আছে হয় নাই এগৰাকী বৌ মোৰ বৰ্তাহঁতৰ বৌ সেইটো ভতিজা হয় নাই মা দেখিছা কিমান একদম কেনেকুৱা একদম ডাঙৰ নাতিবোৰ আহিছে এতিয়া তোমাক তুলিব পাৰে ন
টোপনিয়ালে খাই বৈ একদম ধুনীয়াকৈ টোপনিয়ালে যে বৌ এতিয়া মনটো ভাল লাগিছে তেওঁ গাটোও ভাল লাগিছে ধুৱাই দিলোঁ ধুৱাই কাপোৰ কানি চব সলনি কৰি দিলোঁ যেতিয়া মানুহৰ ঘৰত বিপদ হয় তেতিয়া বোলে ইটোৰ পিছত সিটো কিবা এটা হৈ থাকে সেইকাৰণে খুব বেছি ভয় লাগিছিলে দাদাহঁত গৈছিলে যে হস্পিটেললৈ এতিয়া আহি পালেহি বৌমণিও এয়া গা পা ধুই মেলি আহিছে ৰুমলৈ লগতে ৰিপৰ্ট দেখুৱাইছে কিন্তু মইনো আৰু কি বেলেগে চাম আৰু ডাক্তৰে কিটো ক'লে সেইটোৱে কিন্তু এইবিলাক গম পাইছোঁ নৰ্মেল চব নৰ্মেল ন ভাল লাগিছে বাবলুৱে আৰু সোণটোৱে মোক নিবলৈ আহিলে এতিয়া মই মাক ভাত খোৱালোঁ খুৱাই মেলি এতিয়া যাবলৈ লৈছোঁ তুমি আকৌ এবাৰ খাই দিবা বৌমণিহঁতে খুৱাই দিব নহয় দেই মা দেই বাই বাই যাওঁ দেই দেই মা তুমি আকৌ বেয়া চাই নাপাবা আকৌ বেয়া পাইছা নি আকৌ বেয়া পাইছা নি আকৌ নাই পোৱা বোলে চোৱা মা বেয়া পাইছা নি বাবলু সেই বেগটো লোৱাচোন সেই ডাঙৰ বেগটো গম পাইছে নহয় তুলি আছোঁ বুলি মই আকৌ আহিম নহয় দেবা ঘৰ আহি পালোহি দেহাজনীক দেখাই নাই নহয় টোপনি খতিয়ে আহি ঘৰ পালোহি এইফালে আমাৰ এখেত দেখাই নাই মানুহে 2 দিন 3 দিন সেইকাৰণে দেখুৱাই দিছোঁ এইফালে আমাৰ কলিজা কণ ৱাও কি সুন্দৰ বা কি সুন্দৰ পৰিৱেশ পৰিস্থিতি জান তোমাৰ বোলে কিবা এটি হৈছে কলিজা আইতা আহিলে নহয় এইফালে চোৱাচোন মোবাইল থাকিলে কাকো গুৰুত্ব নিদিয়ে হাই কৈ দিয়াচোন এইফালে দেহা আহিলা ৰুমটো দেখিয়ে গম পাইছে নহয় কেনেকুৱা হৈ আছে অৱস্থা মই এতিয়া মুখ হাত ধুই মেলি ভালকৈ লৈ লওঁগৈ আৰু ভালকৈ ধুই লওঁ তাৰপিছতে ভিডিঅ'টো ঘৰ পালোহি বুলি আপোনালোকক জনালোঁ আপোনালোকে মৰম দিছে বহুত মৰম দিছে আমি আশা কৰাতকৈ আমি ভবাতকৈ আপোনালোকে বেছিকৈ মৰম দিছে সেইকাৰণে ভাল লাগিছে সকলোৰে পৰা বিদায় লৈছোঁ বাই বাই খুব মূৰ কামুৰি আছে এতিয়া অকণমান ৰেষ্ট ল'ব লাগিব